মানে ব্লগ বনাম ভাবি আজি মানে ফাইনেলি বোলো ব্লগটো ষ্টাৰ্ট কৰোঁ। সদায় থাকি যায় লাজতে ভয়তে। আজি বোলো নাই এনেকৈ নহ'ব, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আজি আমি ষ্টাৰ্ট কৰিছোঁ গাড়ী লৈ। প্ৰথম লখিমপুৰ গৈ আছোঁ। লখিমপুৰৰ পৰা আমি অৰুণাচল যাম, অৰুণাচলৰ পৰা বিহপুৰীয়াৰ পৰা আমাৰ আৰু এটা ট্ৰিপ আছিলে, সেইটো নেদেখাওঁ, নেক্সট ভিডিঅ'ত দেখাম। আৰু আচলতে কামত আমি লাজ কৰিব নালাগে, তথাপিও অলপ লাজ লাগি যায় আৰু এইটো উপায় নাই। তথাপিও আমি লাজ ভয় কাটি কৰি আচলতে নিজৰ কামবিলাক কৰি যাব লাগে। আৰু ফলটো কি হয় এইটো ভগৱানে জানিব। আৰু আমি আজি মাল লোড কৰি আছোঁ। আৰু এই আমাৰ লোড কৰি আমাৰ ৰাস্তাটো চাওকচোন, আজি ইমান বেয়া ৰাস্তাত আহিব লগা হ'ল নহয়। প্ৰথমটো ভিডিঅ'তে আমাৰ এনেকুৱা ৰাস্তা দেখাবলগীয়া হৈছে। আচলতে গুগল মেপৰ কাৰণে এনেকুৱা হৈ গ'ল। আমি মানে শ্বৰ্টকাটিং বিচাৰোঁতে এনেকৈ নদীয়েদি পাৰ হ'ব লগা হ'ল। শিল, নদী, জংঘল, মানে উপায় নাই, কি ক'ব। গুগল মেপত কেতিয়াবা এনেকুৱা হৈ যায়, বেছি শ্বৰ্টকাট বিচাৰিলে মানুহ এনেকুৱা অৱস্থা হৈ যায়। আৰু আমাৰ আজি এনেকুৱা হৈ গ'ল। আৰু তথাপিও আমি বহুত ভয় কৰিছিলোঁ যাব নাযায় বুলি। মালো আমাৰ বহুতখিনি আছিলে লোড। আৰু কিন্তু আমাৰ অসুবিধা নহ'লে, আমি ধুনীয়াকৈ পাই গ'লোঁ জেগা। আৰু মোৰ লগতে এনেকৈ যোনে মানে ভিডিঅ' বনাম বুলি সদায় থাকি যায়, সেইটো আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়ক আপোনালোকেও, ভয় নকৰিব। পাছত যি হয় দেখা যাব। আৰু ৰাইজে সঁহাৰি জনালে এনেও ভাল হ'বই, আপোনালোকে চিন্তা নকৰিব। চবেই আগবাঢ়ি যাওক। জয় আই অসম, জয় জুবিন দা। আৰু আমি আহি বিহপুৰীয়া পালোঁ। আৰু আমি এতিয়া ইয়াৰ পৰা ধুনীয়াকৈ ঘৰ যাম। বাই বাই বন্ধুসকল।